এটা পানীলাও লৈছোঁ। তেলখিনি দি দিলোঁ। মই মাছ ভাজি নিমখ হালধি আৰু নিমখ দি ধুনীয়াকৈ মাছখিনি দি দিছোঁ। এতিয়া বনাবলৈ মোক আদা নহৰু আৰু পিঁয়াজ লাগিব আৰু আদাখিনি মই অকণমান পিহি ল'লোঁ। তাতে পিঁয়াজ ৰং গুড়া অকণমান বহাই দিলোঁ। এতিয়া মই মিলাই লৈ আদা নহৰু দি দিলোঁ। শুকান জ্বলা দি দিছোঁ। কেঁচা জ্বলা দিছোঁ দেই। অকণমান জিৰা দি লৈছোঁ, অকণমান দি লৈছোঁ। এইখিনি মিলাই দি দিম। হালধি তাৰমানে অলপ আৰু অকণমান মাছ 2 পিচ মই এতিয়া ধনিয়া পাত দি এতিয়া মই চব্জিখিনি ধুনীয়াকৈ নমাই দিলোঁ।